হেল্ল' গাইজ, এইটো হৈছে শিৱসাগৰৰ পৰা দ্বিতীয়টো ভিডিঅ'। এতিয়া গৈ আছোঁ ৰংঘৰ। ইয়াৰ ৰংঘৰৰ ৰাস্তাত শিৱসাগৰত আহিলে মন কৰিবহে এইকেইখন গাড়ীখন তামাম চলে। এই গাড়ীকেইখন ষ্টাৰিং আছে গাড়ীকেইখন। এইটো হৈছে ৰংঘৰলৈ যোৱা ৰাস্তা দুই কাষে চাওক না, গোটেই সৌৰশক্তিৰ ডাঙৰ ডাঙৰ লাইটৰ ব্যৱস্থা কৰিছে। সৌৰশক্তিৰে উৎপাদন কৰি লাইট জ্বলে গধূলি চাগে। এতিয়া জ্বলা নাই, গধূলি লাইট জ্বলে চাগে। দুই কাষে লাইট। শিৱসাগৰ ৰংঘৰত গৈ আছোঁ। ৰংঘৰ এইটোৱে হৈছে ৰংঘৰ। কিন্তু আমি ভাবিছিলোঁ এইখনে গেট নেকি ৰংঘৰৰ, কিন্তু এইখন গেট নহয় বোলে ৰংঘৰৰ। চাফা চুফা কৰি আছে মানুহে বাৰু। চিধা যাব লাগিব। ঢেৰ ভেজাল, টিকেটৰ পৰা আদি কৰি ঢেৰ ভেজাল। সোমাই গ'লোঁ। এয়া হৈছে ৰংঘৰ। এইফালে চাওক না, দৌৰি এতিয়া ভিডিঅ'হে বনাম আৰু। এইফালে কিবা কিবি আছে চব এটা তন্নতন্নকৈ। ফাৰ্ষ্ট টাৰ্গেট এইটো, গৈ আছোঁ তাত। ওপৰত উঠা এলাও নাই, তেও এপাক উঠিম চাগে আৰু। মজা। পানী দিয়া নাই বাৰু, পানী দিলে মজা লাগিব। এতিয়া পানী দিয়াকৈ ভিতৰত যে চাব লাগিব কি ক'ত কি আছে চব চাম। ৰংঘৰে এইখন তাৰ কাৰণে এইবিলাক মাৰ গুলি, এইবিলাক ছেকেণ্ড টাইম বস্তু। মজা ভিডিঅ' পাব সেইটো ৰংঘৰ। বহুত আশা আছিল ৰংঘৰত অহা। ৰংঘৰৰ বাকৰি চব দেখাম ৰংঘৰ। একেবাৰে নেক্সট লেভেল একদম বাৰে। এইখন টিঙৰে দেখিছেনে? তাতে লিখা আছে ৰঙা চিয়াহীৰে ওপৰত যোৱাটো নিষিদ্ধ। মানে ওপৰত যাব। পানী ওলাই কেনে নোলাইহে, পানী মেইন। পানী ওলাইছে, এতিয়া মুখখন ধুই ল'ব লাগে। মুখখন ধুই ল'লো। এইটোৱে আছে ৰংঘৰ। এইটো হ'ল পিছফালৰ পৰা ৰংঘৰ। মজা না, অলমষ্ট ভিডিঅ' হ'বগৈ। ৰংঘৰৰ বাকৰিত মোক এটা ওলাই দিলে, এতিয়া ময়ো ইয়াৰ পৰা ওলাই দিব লাগে, গম পাইছে? ডাষ্টবিনবিলাকো মজা বনাইছে। কাঠৰ নিচিনা লাগে, কিন্তু কাঠ নহয়, ফুলি হেৰি হয়। এয়াই হৈছে ৰংঘৰ। এয়া গছৰ তলে ভিডিঅ' বনাই আছোঁ। ইয়াতে ধুনীয়াকৈ বহিবলৈ এনে ঠায়ে চকী আছে। সিটো চাইডেও আছে, ইটো চাইডেও আছে চকী। এই ৰ'দৰ কাৰণে মানুহ বহিব নোৱাৰে এইখিনি সময়ত, কিন্তু ভাটিবেলা সময়ত আহিলে ইয়াতে বহিব পাৰি। এইটো হৈছে ৰংঘৰ। এনেকৈ ধুনীয়াকৈ চাৰিও চাইড এনেকুৱা
এইটো কি টাইলছ ক'ব নোৱাৰোঁ। এইটো ৰাস্তাইদি একো ইটা পাৰা আছে ধুনীয়াকৈ। ইয়াৰ ইটাবিলাক মই কৈছিলোঁ তলাতল ঘৰত যথেষ্ট ইয়াৰ আছে মূৰ্তি, য'ত নেকি ম'হৰ যুঁজ লগাইছে, ম'হৰ যুঁজৰ সদৃশ এটা মূৰ্তি বনাই থৈ দিছে। এইটো হৈছে ৰংঘৰ। চাৰিওফালে ঘাঁহ নালা আহে। এতিয়া দলঙৰ ওপৰত আছে, দলং মেইন ৰংঘৰ বাকৰি মেইন। সেইবিলাক যাব ইমান এটা হেৰি নহ'ল, তেওঁ দেখুৱাই দিছোঁ আৰু ইয়াতে আমালোকে এতিয়া ৰংঘৰ পৰা ওলাম, ক'ত যায় দাদাহঁতৰ আলোচনা কৰি নেক্সট ভিডিঅ' পাব। জয়সাগৰ জানে ক'ত যাওঁ ঠিক নাই, নেক্সট ভিডিঅ' পাব। ইয়াৰ পৰা ওলাই দিছোঁ আজি এইখিনিয়ে ভিডিঅ'টো ৰংঘৰ এতিয়ালৈ বাই।